Good morning everyone. Again to my channel Traveling Video Blog. So আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ আজি নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো চাই সকলোৱে ভালে পালে চাগে আৰু আজি বৰ্তমান এতিয়া আছোঁ ঘৰত আৰু প্ৰায় 7টা বাজি গ'লেই আৰু এতিয়া আমি যাব ওলাইছোঁ ধেমাজি। আজি যোৱাৰ কাৰণ হ'ল মেইন তাত এখন দোকান আছে, দোকানখনতে আমাৰ কিবা কাপোৰ কিনিবলৈ যাব মোৰ বা আৰু বিন্দু। তাত যিখন দোকানলৈ গৈ আছে, দোকানখনৰ নাম হৈছে কাংকন কিবা এম্পৰিয়াম। তাতে সকলো ট্ৰেডিশ্যনেল কাপোৰ পোৱা যায় বুলি মই জানো আৰু আজি ফাৰ্ষ্ট টাইম যাম আৰু অসমীয়া তাত মেখেলা চাদৰ মানে বহুত কালেকশ্যন আছে বোলে, বম কালেকশ্যন আছে। গতিকে আপোনালোকক গোটেইখিনি দেখাম আৰু ভিডিঅ'টো চাই থাকক, আপোনালোকে গম পাব, স্কিপ নকৰিব। এতিয়া ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, দেৰি নকৰোঁ। বাকীখিনি আপোনালোকৰ ৰাস্তাত গৈ থাকোঁতে দেখাম। এতিয়া বৰ্তমান আমি পালোহি ডিব্ৰুগড় জগন্নাথ মন্দিৰ পাৰ হৈ আহিলোঁ। জগন্নাথ মন্দিৰ পাৰ হৈ আহি কিনে বাইপাছৰ কিনাৰত, এইটো ডিব্ৰুগড় বাইপাছ হয়, বাইপাছৰ কিনাৰত ইয়াত ৰ'লোহি চাহ খাওঁ বুলি। আৰু ৰাতিপুৱাই মৰ্ণিং একো খাই অহা নাই, চ' গতিকে ইয়াতে দোকান এখন আছে, তাতে আমি ৰখালোঁ। ৰখাই কেনে এটা চাহ খাম, চাহ তাহ খাই কেনে আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম। এতিয়া ব'লক কি এয়া আমাৰ দাদাই এতিয়া বৰ্তমান আমাৰ কাৰণে কফি বনাই আছে ন দাদা? কফি বনাই আছে আৰু ডিম আছে, ডিম বইল আছে, বিস্কুট দিছে আৰু কাপটো দেখিছেনে কিমান ধুনীয়াকৈ দাদাই নিজে একদম কাটিং কৰি কিনে হেণ্ডেলো বনাই দিছে। ভাল লাগিছে দেই, এইটো মই প্ৰথমবাৰ পাইছোঁ এনেকৈ জীৱনত। এইটো মজা বনাইছে কিন্তু দাদাই। এয়া আমাৰ দাদাৰ দোকানত আহিব পাৰে আপোনালোকে দেই, ধুনীয়াকৈ দাদা চব বস্তু থৈছে, এইবিলাক কিমান মজা। ইয়াতে আছে দাদাৰ দোকানখন, বঢ়িয়া। আৰু কিমান ধুনীয়া লোকেশ্যন, সুন্দৰ লোকেশ্যন। এইটো আমাৰ ডিব্ৰুগড় খনিকৰ পাৰ হৈ বাইপাছৰ কিনাৰতে এটা লোকেশ্যন আছে আৰু ইয়াতো 24 আৱাৰ্ছ খোলা থাকে এইটো। আৰু ইয়াতো ৰাতি বন ফায়াৰ হয়, জুই ধৰে ইয়াত। এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ, ইয়াৰ পৰা যাওঁ এতিয়া, বাকী দেৰি হৈ যাব নহ'লে। ব'লক বৰ্তমান পালোহি মৰিঢল পালোহি, ধেমাজি মৰিঢল। ইয়াতে নতুন পেট্ৰল পাম্প এটা আছিলে, ইয়াতে টয়লেট কৰিব লাগিছিলে, ৰখালোঁ। আৰু ইয়াতে মৰিঢল অলপ দিনৰ আগতে শুনিছিলে আমাৰ অসমৰ ৰাইজে এটা জধা মূৰ্খই ভণ্টি এজনীক দাহেৰে ঘপিয়াই হত্যা কৰিছিলে কিবা প্ৰেমৰ হেৰিৰ কাৰণে। সেয়ে মৰিঢল পালোহি আৰু এতিয়া আমি বৰ্তমান গৈ থাকোঁ ইয়াৰ পৰা। আমাৰ জাৰ্ণি আকৌ ষ্টাৰ্ট কৰোঁ আৰু বেছি দূৰ নাই, ধেমাজি আমি পামগৈ আৰু অকণমান আছে, এইফালে যাব লাগিব। চ' ব'লক এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে। চ' এতিয়া বৰ্তমান পালোহি ধেমাজি টাউন আৰু আমি এতিয়া পাৰ হৈ যাম। এইটো ছাইডত আছে ৰাস্তা, পাৰ হ'ব লাগিবতো। পালোহি আৰু সোমাই যাম ভিতৰত, সোমাই গৈ আপোনালোকক দেখাই আছোঁ কাংকন এম্পৰিয়াম। এইখনেই আৰু বৰ বেছি ডাঙৰ টাউন নহয় ধেমাজি টাউন। কোনখন আগলৈ আছিলে ন? আগলৈ যাব লাগিব। এখনেই হয়, এখন কাংকন এম্পৰিয়াম। আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম। তুমি মোৰ মন জোছনা হৃদয়ৰ হাস্তানা। এয়া মই বৰ্তমান এতিয়া ভিতৰত সোমাই আহিলোঁ আৰু এয়া আমাৰ বাইদেউসকল আছে আৰু বাইদেউসকলে ধুনীয়াকৈ এই আপোনালোক কাম কৰি আছে। তেখেতলোকে নিজৰ ডিজাইন কৰে আৰু এইফালে শাল এখন আছে, ইয়াতে তেখেতলোকে ডিজাইন কৰে। চব ইয়াতে বনায় ন? চব ইয়াতে ডিজাইন কৰা হয়। আচ্ছা, ডিজাইন কৰা হয় বুলি কৈছে। এখন শাল আৰু এইফালে বাইদেউসকলে ধুনীয়াকৈ কাম কৰি আছে। ঠিক আছে, এতিয়া বাকীখিনিতো আপোনালোকক দেখালোৱেই। তো ইয়াৰ পৰা যাওঁ, এতিয়া আমাৰ কাপোৰ লোৱা হৈ গ'ল। তো ব'লক এতিয়া আমি কিবা এটা খাই লওঁ, খাই মেলি ইয়াৰ পৰা যাম
আৰু আমি এতিয়া খাবলৈ সোমাইছোঁ। ইয়াত আমাৰ ভাত দিছে, দালি দিছে, পনীৰ দিছে, ভাজি আছে, পাপৰ আছে আৰু এইটো চিকেন কাৰী। খাই মেলি আমি ইয়াৰ পৰা ঠিক আছে খাই লওঁ। চ' এতিয়া আমি গৈ আছোঁ, বৰ্তমান ভাত পানী সকলো খাই ল'লোঁ। খাই মেলি এতিয়া গৈ আছোঁ, পামগৈ আৰু বগীবিল ব্ৰিজ পামগৈ অলপ আছেগৈ। এতিয়া আমি পালোহি বৰ্তমান ধেমাজি ডিষ্ট্ৰিক্টৰে হয়, পকাজান বুলি কিবা জেগাডোখৰ পালোহি। আৰু আমাৰ অলম'ষ্ট ধেমাজিত কাম হৈ গ'ল য'ত আমি গৈছিলোঁ। চ' বাইদেউ আৰু ভিনদেউ বোলে মালিনী থান দেখা নাই আৰু ময়ো দেখা নাই যিহেতু, আমি ভাবিলোঁ মালিনী থান যাওঁগৈ, বেছি দূৰত নাই যিহেতু ধেমাজিতে আছে। আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ, সেইবাবে ভিডিঅ'টো আপোনালোকে চাই থাকক, ভাল লাগিব। আৰু এতিয়া আমি অলপ বেছি দূৰ নাই, অলপ দূৰ আছে, আমি পামগৈ এতিয়া মালিনী থান। ত' ব'লক এতিয়া আমি আকৌ গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, ভাল লাগিব। এতিয়া বৰ্তমান পালোহি, এই আমাৰ অৰুণাচল প্ৰদেশৰ লিকাবালিত আছে এয়া মালিনী থান। আৰু এই মালিনী থানৰ ভিতৰত সোমাই আপোনালোকক দেখাম ইয়াৰ পৰিৱেশটো, এটা সুন্দৰ পৰিৱেশ। টিকেট চিকেট কৰিলোঁ ইয়াত পাৰ পাৰ্চন, আৰু মোবাইলত ভিডিঅ' বনাব পাৰি, খালি DSLR আনিলে আপোনাৰ 500 পে' কৰিব লাগিব। বাকী আমি এতিয়া সোমাই যাওঁ, সোমাই আপোনালোকক দেখাই আছোঁ এয়া মালিনী থানৰ পৰিৱেশ। এইবিলাক মই প্ৰথম আহিছোঁ এইবাৰ ইয়াত, ফাৰ্ষ্ট টাইম। আৰু এই থানখন একদম পাহাৰৰ ওপৰত আছে, আপোনালোকে দেখিব সেইফালে একদম পাহাৰৰ ওপৰত আছে, পাহাৰৰ নুৰি আছোঁ নেকি, ভয়ে নকৰোঁ। এইটো প্ৰথম মন্দিৰ, মালিনী থানৰ প্ৰথম মন্দিৰ। ইয়াত পালোহি উঠি এয়া। অ' মাই গড, এইবিলাক চাওক আপোনালোকে, ভগৱানৰ দিনৰে এইবিলাক মূৰ্তি, শিলৰ মূৰ্তি ইয়াতে ৰাখি থৈছে। এমেজিং, কিমান ধুনীয়াকৈ সাঁচি ৰাখিছে দেখিছেনে? আৰু এতিয়া আৰু গৈ আছোঁ, সেইটো ৰাস্তা। আৰু এই তলত, এইটো তলত এটা তলৰ মন্দিৰটো, এইটো আপোনালোকক ইয়াৰ পৰা দেখাইছোঁ। চ' আমি এতিয়া আৰু ওপৰলৈ গৈ আছোঁ, এইটো ৰাস্তা আমি উঠি যাম। আৰু গৈ আছোঁ, ভাগৰ লাগি যায়, আপোনালোকে দেখাই। মই ইয়াতে ভৰিটো চিলিপ হৈ পৰি গৈছিলোঁ, পৰি কিনে মই ভাল দুখ নাপালোঁ, খালি জাষ্ট অলপ পৰি গ'লোঁ। আৰু এতিয়া আকৌ আমি আমাৰ ডেষ্টিনেশ্যন গৈ আছোঁ। আৰু বহুত খাতাৰনাক হয় ইয়াত, চবেই আহিব নোৱাৰে। আৰু এখন আৰু ওপৰলৈ আছে, বহুত ওপৰত উঠি যাব লাগিব। ইয়াত চিৰি আছে, চিৰি দিকে উঠি যাম এতিয়া। এয়া মালিনী থান নাম শুনি থাকোঁ, মালিনী থান। গতিকে লৈ আজি ধেমাজিলৈ আহিছিলোঁ যিহেতু, ভাবিলোঁ থানখনলৈ যাওঁ আৰু আপোনালোককো দেখাই দিওঁ। অলম'ষ্ট আমি সেই তলৰ পৰা আহিলোঁগৈ, একদম দেখিছে আপোনালোকে, একদম তলৰ পৰা আহি এতিয়া লাষ্ট এইটো পালোহি। আমাৰ পিংকি মেডামে ভাগৰি গৈছে, আহিছোঁ যিহেতু উঠিবই লাগিব। আৰু বহুত আছে, গৈ আছোঁ। যাৰ জোচ নাই পূৰা জোচ লৈ আহিব ইয়ালৈ, আহিম বুলি যদি ভাবিছে পূৰা জোচ লৈ আহক, নহ'লে কিন্তু উঠিব নোৱাৰে। আৰু ইয়াৰ পৰা বহুত ধুনীয়া লোকেশ্যন এটা আছে, দেখা বিচাৰিছোঁ, সেইটো দেখিছে? সেই চক গোটেই ইয়াৰ পৰা বগীবিল ব্ৰিজখনো দেখাই থাকে। সেইফালে আছে বগীবিল ব্ৰিজখন, মই আপোনালোকক দেখাব নোৱাৰিম কেমেৰাত। চ' মই দেখি পাইছোঁ এইফালে কিমান ডাঙৰ পথাৰ। বাকী আৰু ওপৰত আছে, ব'লক এতিয়া গৈ থাকোঁ। আমি ঘামি জামি অৱস্থা পূৰা বেয়া হৈ গৈছে, একদম পূৰা জোল ওলাই গৈছেগৈ। আৰু বস্তু মই কওঁ মানুহক, আমাৰ মানুহ য'তেই আহে ত'তেই বেয়া লেতেৰা কৰে। এইবিলাক দেখিছেনে? পলিথিন, বিয়েৰ,
এইবিলাকনো কেলৈ কৰিব লাগে? এইবিলাক ইমান ধুনীয়া জেগা, এইবিলাক নিজে পৰিষ্কাৰ কৰি আমি ৰাখিব লাগে। আৰু নেক্সট কোনোবাই যদি আহে ইয়াত কেতিয়াও এইবিলাক কাম নকৰিব, পলিথিন নেপেলাব ইয়াত, কাৰণ এইবিলাক বস্তুৱে মানুহক বহুত লেতেৰা কৰে। এইবিলাক যোনে কৰিছে বহুত বেয়া কাম কৰিছে। এইবিলাক পলিথিন কেতিয়াও নেপেলাব ইয়াত। আহক নিজে খাওক, নিজৰ বেগত লৈ যাওক। ডেফিনেটলি য়েছ য়েছ, এইটো পৰিষ্কাৰ মানুহক এতিয়াও চিভিক চেন্স মানুহৰ নাই। য়েছ য়েছ, ইমান ধুনীয়াকৈ বনাই দিছে পৰ্যটকৰ কাৰণে, হয়, আৰু আমি ইয়াক লেতেৰা কৰি য়েছ হেৰি কৰি বেমাৰ মাতিছোঁ। আংকল এজন পালোঁ থানলৈ যোৱা। অঁ, ঠিক আছে, চ' ব'লক এতিয়া আৰু বহুত আছে, গৈ আছোঁ, পামগৈ। হোৱা দেখিছে, আপোনালোকে দেখিব পাৰে। এয়া চাওক দূৰত কিমান এইখন পাহাৰৰ ওপৰত আছে বহুত। ব'লক, চ' এয়া ফাইনেলি আমি পালোহি মা ৰুক্মিণী থান। আৰু এয়া পৰিৱেশ। ইয়াতে ৰুক্মিণী থানতে এজন পুৰোহিত পালোঁ। তো তেখেতৰ মুখে জানোচোন, হয়তো চমুকৈ জানো যে এই মন্দিৰটো কিয় বিখ্যাত। তো তেখেতে ক'ব। हिंदी में पढ़ा था। बोलिए। यहाँ पर भगवान श्री कृष्ण जी ने रुक्मणी जी को हरण करके लेके आए थे। यस, तो यहाँ पर भगवान श्री कृष्ण रुक्मणी जी का विवाह हुआ था। हाँ हाँ इसीलिए विख्यात है यहाँ पर। हाँ हाँ तो नीचे का भी बोल दूँ क्या मालिक? हाँ हाँ बोलिए। तो वो जो रुक्मणी को हरण करके यहाँ पर लेके आए थे, तो उस विवाह हाँ जो वो लीला देखने के लिए जो पार्वती माता थी हाँ, यहाँ पर आई थी माली का रूप धारण करके। ইয়াৰ তলত যিটো মন্দিৰ আছে মই দেখাইছিলোঁ আপোনালোকক, সেইটো হৈছে মালিনী থান। पार्वती माता जो অঁ थी থান, আৰু এইটো হৈছে ৰুক্মিণী মন্দিৰ। रुक्मणी। আৰু ইয়াত হেনো শ্ৰীকৃষ্ণ ভগৱানে আপোনাৰ ৰুক্মিণীক পলুৱাই আনিছিলে, ইয়াত বিয়া পাতিছিলে ন? ইয়াত বিয়া পাতিছিলে। আৰু তলত সেইখন যিটো মালিনী থান, তাত পাৰ্বতীয়ে तात फूल जो बगान माली होता है, हाँ, हाँ। जो फूल बगान में काम करने वाले को माली बोलते हैं, हाँ हाँ वो रूप में आई थी माता, हम्म। जो फूल बगान बना के बैठी थी। हाँ तो श्री कृष्ण रुक्मणी का जो विवाह में वर वधू के लिए जो माला पहनता है, हाँ हाँ हाँ, वो उन्होंने इन दोनों के लिए बनवा दिया था। अच्छा अच्छा, तब से उनका नाम रख दिया था भगवान श्री कृष्ण जी ने। आप का नाम, आप यहाँ पर मालिनी के रूप में स्थापित हो जाइए, হয়। जो भी मनोकामना लेके आएगा मैं पूर्ण कर दूंगा। बोल के Yes, श्री yes, कृष्ण जी ने उनको वरदान दिया য়েছ था। য়েছ। তো গম পালে আপোনালোকে, আমাৰ পুৰোহিতজনে ইমান ধুনীয়াকৈ বুজাই দিলে। তো আপোনালোকে ইয়ালৈ আহক, আহিব পাৰে। খালি বহুত পাহাৰৰ ওপৰত আছে, আহিলে আপোনালোকৰ মনৰ কামনা পূৰণ হ'ব। ঠিক আছে, পূজা কৰি মেলি এতিয়া পূজা চূজা কৰিলোঁ। তাতে ভক্তসকলৰ সমাগম। আৰু ভাবিলে এটা আচৰিত কথা মানে কি, ভগৱান শ্ৰীকৃষ্ণই ইয়াতে আহি ৰুক্মিণীক বিয়া কৰাইছিল। চ' বহুত এটা আচৰিত কথা, যিটো আমাৰ অৰুণাচলৰ লিকাবালিত আছে। আৰু বৰ্তমান আজি আহিলোঁ ইয়াৰে, ভাল এটা সুন্দৰ পৰিৱেশ। আৰু ইয়াত বহুত ডাঙৰ গছ এজোপা আছে, এজোপা কিমান যুগৰ পৰা আছে, চব ভাবিলোঁ আপোনালোককো দেখাওঁ। চ' এয়াই আৰু এতিয়া ইয়াৰ পৰা গৈ থাকোঁ, বাকীখিনি আপোনালোকক যাওঁতে কথা পাতিম। এতিয়া আমি এখন ওপৰলৈ উঠি আহিলোঁ, ইয়াতে আছে। আৰু ইয়াৰ পৰা অৰুণাচলৰ এই পাহাৰখন ধুনীয়াকৈ দেখাই থাকে, সুন্দৰ এটা লোকেশ্যন। আৰু এইটোৱে হ'ল মন্দিৰটো। চ' গতিকে এতিয়া আমি গৈ থাকোঁ ইয়াৰ পৰা, ব'লক। বেছি দীঘলীয়া নকৰোঁ, এতিয়া ইয়াৰ পৰা গৈ থাকোঁ, ঘৰলৈ যাবলৈ আছে বহুতখিনি বাট। তো আজিলৈ ইমানতে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু উইচ ইউ অল দ্য বেষ্ট। জয় অসম।